আমাৰ UPPL দলৰ তৰফৰ পৰাও আমাৰ 10খন জিলাত আৰু বিভিন্ন স্থানত আজি তেখেতৰ যি 53 জন্ম জয়ন্তী বা জন্ম দিৱস সেইটো আমি পালন কৰিছোঁ আৰু আমাৰ বিভিন্ন কাৰ্যসূচী আজি সৰ্বধৰ্ম প্ৰাৰ্থনা বৃক্ষৰোপণ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে আৰু আমি সকলোৱে মিলি আমাৰ সকলোৰে মৰমৰ সকলোৰে আপোন হিয়াৰ আমঠু অকল অসমৰ নহয় এতিয়া বিশ্ববাসীয়ে তেখেতক মৰম দিছে শ্ৰদ্ধা জনাইছে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি স্বৰ্গীয় আত্মা সদায় যাতে শান্তিত থাকে ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ তেখেতক আমি কোনোদিন পাহৰিব নোৱাৰোঁ আজিও পাহৰিব পৰা নাই সদায় প্ৰত্যেকটো মুহূৰ্ততে আমি মিছ কৰি আছোঁ তেখেতক আৰু পৃথিৱীত মহান লোকসকলে মহান আত্মাবিলাকে বহুত কম সময়ৰ কাৰণে আহে আৰু মানৱ জাতিৰ কাৰণে বহুত ডাঙৰ অৱদান দি যায় আৰু আজি অকল অসমীয়া জনগোষ্ঠীৰ কাৰণে বা অসমীয়া ভাষাৰ কাৰণে নহয় বিভিন্ন পিছপৰা জাতি জনগোষ্ঠীৰ তেখেতসকলৰ সংস্কৃতি তেখেতসকলৰ গীত মাতবিলাক তেখেতে নিজৰ কণ্ঠৰে গাই পেলাই বিশ্বৰ বুকুত চিৰযুগমীয়া কৰিবলৈ যি প্ৰয়াস বা যিখিনি কণ্ট্ৰিবিউশ্যন তেখেতে দি গ'ল এইটো সদায় সোণালী আখৰেৰে ইতিহাসত লিখা থাকিব আৰু আজি তেখেতক যিমান শ্ৰদ্ধা জনালেও কিন্তু কম হয় তথাপিতো আমি ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ তেখেতে যাতে সদায় শান্তিৰে থাকে আৰু তেখেতৰ অনুৰাগী বা তেখেতক মৰম কৰা আজিতো ক'ব লাগিব তেখেতৰ ভক্ত আছে যিসকল ভক্ত সেইসকলক সদায় যাতে তেখেতে আশীৰ্বাদ কৰে আৰু তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা সদায় থাকিব এইটো এটা আইনী প্ৰক্ৰিয়া এইটো এটা দিশত গৈ আছে গতিকে আইনী প্ৰক্ৰিয়াত যিখিনি হ'ব আমি সকলো কামনা কৰিছোঁ তেখেতে ন্যায় পাব লাগে আৰু আইনী প্ৰক্ৰিয়াত কোনো কাৰণতে যাতে কোনো ইয়াত কি কয় লেহেমীয়া নহয় আৰু সঠিক সময়ত আজি অসমৰ ৰাইজে বা আমি সকলোৱে তেখেতক মৰম কৰা তেখেতক ভাল পোৱা অসমৰ যিসকল ব্যক্তিয়ে বা সকলো ৰাইজে যেনেকুৱাই বিচাৰিছে তেনেকুৱাই ন্যায়টো পাব তেনেকৈ মই আশা কৰিছোঁ থেংক ইউ